কোৱা নপৰ যিখিনি বেদনাৰ যি পৰিস্ফুট হোৱা যি আনন্দ সেই আনন্দৰ আপোনালোকলৈ শলাগ আমি জ্ঞাপন কৰিছোঁ। আচলতে হয়, বৃহত্তৰ পাণবাৰী অঞ্চলৰ ৰাইজৰ জনগণৰ এক পুৰণি দাবী আছিল যে এইখন অঞ্চলত শৈক্ষিক জাগৰণ সৃষ্টিৰ ক্ষেত্ৰত নিশ্চয়কৈ এক মহাবিদ্যালয়ৰ প্ৰয়োজন। ফাইনালি চিৰাং জিলাৰ পাণবাৰী অঞ্চলৰ ৰাইজৰ কাৰণে এটা সুখবৰ। অতদিনে আমাৰ পাণবাৰী আঞ্চলিক AVMCৰ তৰফৰ পৰা চৰকাৰ তথা প্ৰশাসনৰ ওচৰত যি দাবী উত্থাপন কৰিছিল যে আমাৰ পাণবাৰী এৰিয়াত এটা মানে ডিগ্ৰী লেভেলৰ মডেল কলেজ উঠিব লাগে, আৰু সেয়া ফাইনালি কিন্তু আমাৰ অসম চৰকাৰৰ বাজেটত সন্নিৱিষ্ট হৈছে। আৰু তাৰ কাৰণে আমাৰ পাণবাৰী অঞ্চলত আজি এটা মানে উৎসৱ লেভেলৰ কিবা এটা হ'ব, মানে চৰকাৰক থেংকছ জনাবলৈ এটা উৎসৱ লেভেলৰ কিবা এটা হ'ব। তাতে গৈ আছোঁ, তো তাতে গৈ কিনে বাকীখিনি কওঁ নেকি, বলক। প্ৰথমতে থানাৰ পৰা আহিলোঁ। আমাৰ প্ৰিয় আৰক্ষী বিষয়াগৰাকী আজি বিদায় ল'লে, বেয়া লাগিলে অলপ, কিন্তু ভাল লাগিছে একেলগে কাম কৰি সমাজৰ কাৰণে, হয়নে নহয়? হয় হয়, নিশ্চয়কৈ। এতিয়া আহি পালোঁ মেইন জেগাত, সৌখন আকৰ্ষণীয় মন্দিৰ পাণবাৰী। পাণবাৰী এৰিয়াত কমিটি এপছৰ তৰফৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ আৰু আমি খুব আনন্দিত। বেদনাৰ যি পৰিস্ফুট হোৱা যি আনন্দ সেই আনন্দৰ আপোনালোকলৈ শলাগ আমি জ্ঞাপন কৰিছোঁ। আচলতে হয়, বৃহত্তৰ পাণবাৰী অঞ্চলৰ ৰাইজৰ জনগণৰ এক পুৰণি দাবী আছিল যে এইখন অঞ্চলত শৈক্ষিক জাগৰণ সৃষ্টিৰ ক্ষেত্ৰত নিশ্চয়কৈ এক মহাবিদ্যালয়ৰ প্ৰয়োজন। আৰু আহি এই অঞ্চলৰ বিগত সময়ছোৱাত এই অঞ্চলৰ পৰা বিভিন্ন দল সংগঠন, আপছু, AVMCU বা বিভিন্ন যিবোৰ জনগোষ্ঠীয় সংগঠন আছে, সকলোৱে দাবী উত্থাপন কৰিছিলে যে পাণবাৰী অঞ্চলত এক উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান লাগে এই অঞ্চলৰ শৈক্ষিক পৰিৱেশ টনকিয়াল কৰাৰ ক্ষেত্ৰত। আজি অসম চৰকাৰে বাজেট অধিৱেশনৰ জৰিয়তে অসম চৰকাৰৰ যি বাজেট, এই বাজেটত আমাৰ পাণবাৰী অঞ্চলত এক আদৰ্শ মহাবিদ্যালয় স্থাপন কৰাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে। তাৰ বাবে আমি বৃহত্তৰ পাণবাৰী অঞ্চলৰ ৰাইজৰ হৈ AVMCU, আমছু, এপছু আৰু আছু আজি যিবোৰ জনগোষ্ঠী সংগঠন আছে সকলৰ হৈ আমি অসম চৰকাৰ তথা BTR প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই ক্ষেত্ৰত নক'লে নহ'ব যে এই মহাবিদ্যালয়খন স্থাপন কৰাৰ ক্ষেত্ৰত আমাৰ চিৰাং জিলাৰ বা বিজনী মহকুমাৰ অন্তৰ্গত যিবোৰ ৰাজনৈতিক নেতা, আমাৰ অজয় কুমাৰ ৰায় বিধায়ক, আমাৰ বিজনী জিলা EPPৰ সন্মানীয় সভাপতি ফণীন বড়ো ডাঙৰীয়া, আমাৰ BTCৰ সন্মানীয় EM ধনঞ্জয় বসুমতাৰী ডাঙৰীয়া, আৰু আদিকে কৰি যিবোৰ ৰাজনৈতিক মহলত কৰ্মৰত যিবোৰ সদাশয় ব্যক্তিসকল আছে, তেওঁলোকলৈ নিশ্চয় আমি ধন্যবাদ দিব লাগিব। তেওঁলোকৰ প্ৰচেষ্টাত, তেওঁলোকৰ কষ্টৰ ফলত আজি আমি এই সুখ পাবলৈ সক্ষম হৈছোঁ। আচলতে এয়া ভাল লগাৰ বিষয়, কিন্তু মোৰ কিছু বস্তু ভাল নালাগে, বেয়া লাগে। তাৰ মানে কাম কৰে ছাত্ৰ সংগঠনে, ৰাইজে, মানে যিবোৰ সচেতন ব্যক্তি সেইসকলে কৰে, কিন্তু পলিটিকেল পাৰ্টিসকলে কি কৰে, ক্ৰেডিট চুৰি কৰাৰ ধান্দাত থাকে। তেনেকুৱা অৱস্থা ইয়াতো হৈছে। বেয়া পোৱাৰ কথা নাই, ল'বই পলিটিকেল পাৰ্টিৰ এয়াতো নিয়মে। মাৰ্শাল্লাহ পাণবাৰী অঞ্চলত মানে গভ মডেল কলেজ হ'বই, মানে আৰম্ভ হৈছে। আৰু যিটো প্লেচ, ৱাট এ লাভলি প্লেচ, মানাছ নদীৰ পাৰত, আৰু লগতে ষ্টেডিয়াম আছে, লগতে হায়াৰ ছেকেণ্ডাৰী স্কুল আছে, হস্পিটেল আছে। এতিয়া মাথো আৰু এটা বস্তুৰ প্ৰয়োজন আছে পাণবাৰী অঞ্চলত, আৰু সেয়া হ'ল বেংক। সমাজৰ হওক যিকোনো কাম কৰিবলৈ গ'লে এটা মানে ফাউণ্ডেশ্যন লাগে, আৰু সেয়া হ'ব কোনটো, শিক্ষা। আৰু শিক্ষা ক'ৰ পৰা অৰ্জন কৰা হ'ব, স্কুল কলেজ লাগিব। আৰু সেয়াই কৰিছে আমাৰ চৰকাৰে, আমাৰ ছাত্ৰ সংগঠনৰ মানে যিটো কাম দাবীৰ দ্বাৰাহে মানে সম্ভৱ হৈছে। ভিডিও को करते हैं सकता हम तो तब तक हंसते रहो, सदा रहो, सारी जिंदगी खुश बात रहो। अस्सलाम वालेकुम। হ্যান্ডসাম ম্যাচের সাথে আসলে তো হ্যান্ডসাম দেখা যাবে না, কিন্তু আমি বহুত খারাপ দেখা যায়।